ইউটিউব চেনেল ফ্ৰেণ্ড আমি আজি কোনো ঘূৰিব নাযাওঁ আজি এনেকুৱা টেলেণ্ট এটা চাব যাম যি টেলেণ্ট 80 বছৰ বয়সতো এনেকুৱা আপোনাক হুবাহু আপোনাক আঁকি দিব পাৰে সেনেকুৱা টেলেণ্ট এটা চাব যাম আমাৰ ওচৰৰ পৰাই প্ৰায় 3 কিলোমিটাৰমান দূৰত দিগিনপাৰ বুলি কয় জেগাখিনিৰ নাম দিগিনপাৰত এজন ককা আছে যে 80 বছৰ হৈছে হ'লেও তাৰমানে কোনো চশমা এতিয়া ব্যৱহাৰ নকৰে বুলি কৈছে কিন্তু চশমা ব্যৱহাৰ নকৰাকৈ আপোনাক এনেকুৱা হুবাহু আপোনাক আঁকি দিব পাৰে সেনেকুৱা টেলেণ্ট আমাৰ অসমত বহুত কম দেখিবলৈ পোৱা যায় সেইকাৰণে আমি আজি এই টেলেণ্টটো চাবলৈ যাই আছোঁ আপোনালোকে বলক এইখনৰ পৰা আমি ৰাইট চাইডে যাব লাগিব ককাহঁতৰ ঘৰলৈ দিগিনপাৰ দৌল মন্দিৰৰ অকণমান যাই আমি অকণমান যাই পামেই আৰু ককাৰ ঘৰ এইটো আহি পালোঁ ককাৰ ঘৰ এইটোৱেই ঘৰ ককাৰ ভিতৰলৈ যাওঁ এতিয়া ককাৰ লগত কথা পাতোঁ ককা বা আছেনে গমো নাপাওঁ আহিলোঁ ককাৰ লগত অলপ কথা পাতোঁ ককা এইজনী হ'ল ককা ককা নমস্কাৰ ককা আপোনাৰ এই ছবি আঁকা কিমান দিনমান হ'ল প্ৰায় 35 বছৰ 35 বছৰ আপোনাৰ ঘৰটো এইখিনি কি বুলি কয় জেগাখিনি দিগুনপাৰ কয় আপোনাৰ নামটো কিৰণ চন্দ্ৰ শৰ্মা ককাৰ এনেকুৱা এটা টেলেণ্ট আছে ককাই এইবিলাক ছবি আঁকে পূৰা আমি প্ৰথমে আহি পেলাই গমেই পাইছিলোঁ এখন ডাইৰেক্ট ফটো তোলা বুলি ভাবিছিলোঁ কিন্তু আমি এতিয়া দেখা পালোঁ এখন ককাই আঁকা কোনখন ফটোৰ পৰা আঁকিছে ককা এখন এই ফিনিচিং কৰিব লাগিলে বৰ্ডাৰ মাৰিব আছে কোনখন ফটোৰ পৰা আঁকিছে এখন চাওক এইখন ফটোৰ পৰাই পূৰা এনেকুৱা একজেক্ট পূৰা এইখন আঁকি দিছে ককাৰ টেলেণ্ট মানিব লাগিব আৰু এইখন হ'ল এইখনৰ পৰা এইখন আঁকি আছে ককাই বৰ্তমান হোৱা নাই ফিনিচিং হোৱা নাই টাইম লাগিব আৰু ককাই এইবিলাক আঁকি আছে এইবিলাক আঁকি আছে আৰু এইখন আঁকা হৈছে প্ৰায় এইখন কি ধুনীয়া এই কিমানমান বয়স হৈছে আপোনাৰ এতিয়া মোৰ এতিয়া 80 বছৰ চশমা ব্যৱহাৰ কৰেনে চশমা ব্যৱহাৰ কৰি আঁকে চশমা লওঁ কেতিয়া মাজে মাজে সেইবুলি 80 বছৰত যে আপুনি এইখিনি পাৰিছে আপোনাক ধন্য মানিছোঁ আৰু ভগৱান জানে সেইটো হয় ককা এইবিলাক এখন ফটো আঁকোতে কিমানমান টাইম লাগে এখন ফটোত 1 মাহতো হয় বা বেছিও লাগে সময় বা কমতো হয় 20 দিনমানতো হয় এই ককা এইবিলাক ব্যৱহাৰ কৰে এইবিলাক ৰং এইবিলাক ব্ৰাছ এইবিলাক ৰং ব্যৱহাৰ কৰে এইবিলাক ৰং ফটো আঁকি আছোঁ এইটো ৰুমতে পেঞ্চন পাম মই চাকৰি কৰিছিল আৰু এইটো ৰুমতে চাওক আপুনি ভিতৰত সোমালে লাগিব এটা আৰ্টিষ্টৰ যিটো মানে ঘৰ সেইটো ফিলিংটো পাই যাব ছবিটো আছে বা গোটেইখিনি ৰং ইয়াতে মানে ককাই এনেকৈ বনাই কিনে খাই বঢ়িয়া আৰু কেনভাছ বৰ্ড বুলি কয় এইবিলাক কিনিব লাগে কেনভাছ বৰ্ড ন এইবিলাক টিভিত দেখি থাকোঁ এইবিলাক কেনভাছ বৰ্ড আজি ৰিয়েলত দেখিলোঁ ফাৰ্ষ্ট টাইম ঠিক আছে ককা আমি এতিয়া যাওঁ আচ্ছা ভাল লাগিল আচ্ছা সেই দৃশ্যখন মাৰক ফটো ককাই আমাক কাৰণে ককাই চকলেট দি দিছে আমাক এটা চকলেট দি দিলে মানে ছবি আঁকোতে বোলে খাই থাকে মাজে মাজে ককাই চকলেট দি দিছে আমাক চকলেট এটা দি দিলে আমাক ককাই আমি ককাৰ ঘৰৰ পৰা আহিলোঁ আৰু ককাৰ যিখিনি টেলেণ্ট আছে বাপৰে বাপ একদম আৰু মানুহ হুবাহু আঁকি দিব পাৰে কিন্তু 80 বছৰ কিন্তু আজিকালি পাৰে প্ৰায় কিন্তু 80 বছৰ বয়সতো এইখিনি সম্ভৱ নহয় এইটো টেলেণ্টৰ কথা আছে কিন্তু আমাক ককাই চকলেট দিলে কেনে লাগিল ক'ব ভিডিঅ'টো ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু এনেকুৱাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম বাৰু